নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৱে জনাব। মোৰ চেনেল জিপিবি ইউটিউব চেনেলৰ পৰা সকলোৱে চাবলৈ আছে অন্য এটা ভিডিঅ' লৈ। সেইদিনাখন এটা ভিডিঅ' দিছিলোঁ, ভাবিলোঁ আকৌ এটা ভিডিঅ' বনাওঁ। তাৰমানে এই ভিডিঅ'টো অলপ ব্যতিক্ৰম হ'ব, কাৰণ এই ভিডিঅ'টো মই এটা এপৰ বিষয়ে ক'ম। সেই এপটো হৈছে অসম দেশ। আমাৰ সেই এপটোৰ দ্বাৰা আপোনালোকে পইচা ইনকাম কৰি মই আপোনালোকৰ স্ক্ৰীণত সম্পূৰ্ণৰূপে ধুনীয়াকৈ দেখুৱাই দিম, আৰু লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত থাকিব, তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু সেই এপটো আমাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ অসমৰ ডেকাই সেই এপটো নিৰ্মাণ কৰি উলিয়াইছে। এতিয়া লঞ্চ হৈ গ'ল। এতিয়া আপোনালোকে তাত পইচা ইনকাম কৰিব পাৰিব। আৰু সেই অসমৰ দেশ এপটোত আপোনালোকে তাৰমানে টিকটক, ইউটিউব, ফেচবুক সেই তিনিটাৰ দ্বাৰা তাত নিৰ্মাণ কৰা হৈছে। সেই তিনিটাৰ নিচিনাকৈ আপোনালোকে দিব পাৰিব। আপোনালোকে যদি লোকৰ ভিডিঅ'ও চাই আপোনালোকে তেতিয়া পইচা ইনকাম কৰিব। আৰু নিজে যদি ভিডিঅ' আপলোড কৰে তেতিয়া আপোনালোকে তাত ভিউটো চাই, লাইক তেনেকৈ চাই, আৰু তাত আপোনালোকে পইচা ইনকাম কৰিব। মই আপোনালোকৰ স্ক্ৰীণত ধুনীয়াকৈ দেখুৱাই দিম। তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো লৈ আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, এয়া আমি স্ক্ৰীণত আহি গ'লোঁ। আপোনালোকক দেখুৱাম, এইটো আপোনালোকে দেখিছে অসম দেশ এনজয় আছামিজ ভিডিঅ'জ ফৰ ফ্ৰী। এইটো আমি ডাউনলোড কৰিম, ইনষ্টল কৰিম। আপোনালোকে চাই থাকক, সকলো মই বুজাই যাম আপোনালোকক। ইনষ্টল হৈছে, নেটটো অকণ প্ৰব্লেম, সেইকাৰণে অকণ দেৰি হৈছে, আপোনালোকে বেয়া নাপাব। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে। 92 ইনষ্টলিং হৈ আছে। এতিয়া সম্পূৰ্ণৰূপে দেখুৱাই যাওঁ আপোনালোকক কি প্ৰচেছ কৰিব লাগে। চাই থাকক সম্পূৰ্ণৰূপে ভিডিঅ'টো। ইনষ্টল হৈ আছে, এয়া অপেন আহি গ'ল। আপোনালোকে দেখিলে, ক্লিক কৰিলোঁ। তাৰপিছত আপোনালোকে এয়া এনেকৈ আহিব, ফাৰ্ষ্ট অসম দেশ আহিছে। তাৰপিছত এইকেইটা আপোনালোকে পঢ়ি চাবও পাৰে, বা নেক্সট কৰি যাব পাৰে। এনেকৈ নেক্সট কৰিব। তেখেত একেবাৰে এলাউ পাৰ্মিশ্যনত ক্লিক কৰিব, এলাউ কৰিব। তাৰপিছত আপোনালোকে চাই যাওক। এয়া আপোনালোকে দেখিছে এপটো খোল খাই গৈছে। প্ৰথমতে আমাৰ জুবিন দাৰ আছে, কাৰণ জুবিন দাৰটো আমাৰ এজন ভগৱান হয়, সেইকাৰণে জুবিন দাৰ আছে প্ৰথমতে। এয়া আপোনালোকে দেখিছে। এতিয়া তাৰমানে ইয়াত কেলৈ ভিউ অহা নাই, কাৰণ প্ৰথম এইটো লঞ্চ হৈছেহে কালি, সেইকাৰণে আপোনালোকে সকলোৱে ডাউনলোড কৰক। যদি এতিয়ালৈকে ডাউনলোড কৰা নাই, প্লিজ ডেছক্ৰিপশ্যনত লিংকটো আছে, প্লিজ এতিয়াই ডাউনলোড কৰি লওক আপোনালোকে। এতিয়া মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে একাউণ্টটো খুলিব। এইটো লিখিব, এয়া আপোনালোকে দেখিছে হোম, লগ ইন, ৰেজিষ্টাৰ, ছেটিংছ, ছাবস্ক্ৰাইব, হোৱাটছএপ। ইয়াত আপোনালোকে আৰু এটা সুবিধা আছে, আপোনালোকে হোৱাটছএপৰ ষ্টেটাছ ইয়াত ছেভ কৰিব পাৰিব এই এপটোৰ পৰা। এতিয়া আপোনালোকে লগ ইন, ৰেজিষ্টাৰ ক্লিক কৰিব। তাৰপিছত ইয়াত দুটাৰ পৰা কৰিব পাৰি। আপোনালোকে লগ ইন উইথ গুগলৰ পৰাও কৰিব পাৰি, আৰু লগ ইন উইথ ফোন নাম্বাৰৰ পৰা। মই এতিয়া ফোন নাম্বাৰৰ পৰা আপোনালোক দেখুৱাই দিছোঁ। লগ ইন উইথ ফোন নাম্বাৰ, এইটো ক্লিক কৰিব। ইয়াত মই এতিয়া মোৰ নিজৰ নাম্বাৰটো মাৰি দিছোঁ। এয়া মোৰ নাম্বাৰটো মাৰিলোঁ। এতিয়া চেণ্ড দ্য ভেৰিফিকেশ্যন কোড, ইয়াত ক্লিক কৰি দিব। ইয়াত এতিয়া কনফাৰ্ম কৰি দিব আপোনালোকে। কণ্টিনিউ নহয়, এতিয়া আপোনালোকৰ সেই OTP এটা আহিব, ভেৰিফিকেশ্যন কোড এটা আহিব, সেইটো আপোনালোকে ৱেইট কৰিব লাগিব। এতিয়া কণ্টিনিউ ক্লিক কৰিব আপোনালোকে। তাৰপিছত আপোনালোকৰ এণ্টাৰ ইয়ৰ ফুল নেম, আপোনালোকৰ ফুল নেমটো দি দিব। মোৰ নামটো দি দিছোঁ। ফুল নেমটো দি দিলোঁ। আপোনালোকে ফিনিছত ক্লিক কৰিব। হৈ গ'ল আপোনালোকৰ। হৈ গ'ল এতিয়া আপোনালোকে। তাৰপিছত এতিয়া আপোনালোকক দেখুৱাম মই ইয়াত আৰ্নিং কেনেকৈ কৰিব পাৰি। এতিয়া আপোনালোকে মাই প্ৰফাইলত যাব, ইয়াত ঠিক কৰি ল'ব, আপোনাৰ ফটো দিব। সেয়া নামটো ঠিকে আছে। ইয়াত এডিট মাই প্ৰফাইল বুলি ক্লিক কৰিব, নিজৰ ফটো দি ল'ব। ইয়াত মই এখন ফটোকে দি দিলোঁ। তাৰপিছত ইয়াত আপোনালোকে ফেচবুকৰ লিংক দিব পাৰিব, টুইটাৰৰ লিংক, ইনষ্টাগ্ৰাম লিংক সকলো দিব পাৰিব। এতিয়া ইয়াত ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পিছত ৱৰ্ক ইন প্ৰচেছ আহিব। অকণমান ৱেইট কৰিব লাগিব আপোনালোকে, ছেভ হ'ব। তাৰপিছত এয়া মোৰ ছাকচেছফুলি হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত এটা যেনিবা মই ভিডিঅ' দিবলৈ শিকাইছোঁ, এই প্লাছ চিনটো ক্লিক কৰিব আপোনালোকে। ইয়াত ইনকাম কেনেকৈ কৰিব মই সেইটো শিকাই দিছোঁ। ইয়াত দেখিছে মাই আৰ্নিঙত ক্লিক কৰিব।
ইয়াত দেখিছে মই এতিয়া জাষ্ট খুলিছোঁ সেইকাৰণে মোৰ 0 হৈছে এটা মই ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে সেইটো শিকাইছোঁ ইয়াত ইমেজো আপলোড কৰিব পাৰি এই প্লাছ চিনটো ক্লিক কৰিব আপোনালোকে আপলোড ভিডিঅ' আপলোড ইমেজ আপলোড গিফ তেনেকৈ আছে মই আপলোড ইমেজ এখনে আপলোড কৰিব বিচাৰোঁ এখন আপোনালোকে আপলোড ইমেজত ক্লিক কৰিব আপলোড ইমেজ এইটো ওপৰত আপোনালোকে দেখিছে ইয়াত ক্লিক কৰি মই এখনকে দিলোঁ তাৰপিছত ইয়াত আপোনালোকে ডেছক্ৰিপশ্যন লিখিব পাৰে তাৰমানে মই যেনিবা লিখি দিলোঁ ফটোখন ভাল পালে লাইক কৰিব লিখিলোঁ মই এতিয়া তেনেকৈ আপোনালোকেও লিখিব পাৰে তাৰপিছত ইয়াত আপোনালোকে ইমেজ কেটেগৰীটো আপোনালোকে কিহৰ ওপৰত ইমেজ মিউজিকে দি দিওঁ ফটোখন মিউজিকে দি দিলোঁ তাৰপিছত 99 হৈ গ'ল এতিয়া 100 হৈ গ'ল এইটো আমাৰ আপলোড হৈ গ'ল এতিয়া আপোনালোকে চাব পাৰে এই তিনিটা আঁচডালত ক্লিক কৰিব তাৰপিছত আপোনালোকে মাই প্ৰফাইলত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত এয়া আহি গ'ল আপোনালোকে ইয়াত ডিলিট কৰিব বিচাৰিলে ডিলিট কৰিব পাৰে এয়া দেখিছে ইয়াত বিহু এতিয়ালৈকে অহা নাই আৰু আপোনালোকে ইয়াত ভিডিঅ' চালেও যদি আপোনালোকে এনেকৈ ইয়াত যদি কাৰোবাৰ ইনে এইটোকে চালোঁ যেনিবা এই ভিডিঅ'টো যদি আপোনালোকে এই ভিডিঅ'টোৱে অকণমান চালে যেনিবা এতিয়া নেটটো শ্ল' সেইকাৰণে মই ভিডিঅ'টো চাব নোৱাৰিম অকল ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে তেতিয়া প্লিজ এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো নতুন প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন দিব ইয়াত আহি আছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো কেতিয়াও টিপিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট এটা কৰি দিব আপুনিনো এপটোৰ বিষয়ে জানি কেনেকুৱানো লাগিলে আৰু আপুনি এতিয়ালৈকে যদি ডাউনলোড কৰা নাই প্লিজ ডাউনলোড কৰি লওক কাৰণ এই এপটোৰ পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰিব তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ